ছাত্ৰ ছাত্ৰীসকল, আজি মই অসমীয়া ব্যাকৰণৰ ওপৰত এটা ভিডিঅ' কৰিছোঁ। কাৰক প্ৰকৰণ তোমালোকে ভালদৰে চাই ল'বা আৰু বুজিব পৰাকৈ দিছোঁ। একেবাৰে যিমান পাৰি মই সহজকৈ বুজিব পৰাকৈ দিছোঁ আৰু তোমালোকে ভালদৰে বুজি ল'বা। মই তোমালোকক এতিয়া ভালদৰে বুজাই দিম। ভালকৈ শুনি ল'বা আৰু বহীত লিখি থ'বা। পৰীক্ষাত এইবিলাক কাৰক প্ৰকৰণটো আহিয়ে থাকে আৰু ধুনীয়াকৈ ভাগবিলাক লিখিলে আৰু কাক বোলে আৰু এটা বা দুটা উদাহৰণ দি দিলে তোমালোকে ধুনীয়া মাৰ্কছ পাবা। এতিয়া চাবা, কাৰক প্ৰকৰণ। যি বিশেষ্য বা সৰ্বনাম পদে বাক্যত থকা ক্ৰিয়া সম্পন্ন কৰে তাক কাৰক বোলে। প্ৰথমতে মই কাৰকটো কাক বোলে সেইটো দি দিছোঁ। যি বিশেষ্য বা সৰ্বনাম পদে বাক্যত থকা ক্ৰিয়া সম্পন্ন কৰে তাক কাৰক বোলে। কাৰক 6 প্ৰকাৰৰ। 1 নম্বৰ হ'ল কৰ্তা কাৰক, কৰ্মকাৰক, কৰণ কাৰক, সম্প্ৰদান কাৰক, আপাদান কাৰক আৰু অধিকৰণ কাৰক। এতিয়া মই তোমালোকক ধুনীয়াকৈ ইয়াত দি দিছোঁ। 1 নম্বৰ কৰ্তা কাৰক। ইয়াত মই কৰ্তা কাৰকত কি বিভক্তি যোগ হৈছে এইখিনি বুজাই দিলে তোমালোকে বুজি পাবা। বিভক্তি প্ৰথমা ই যোগ হৈছে। এইখিনি লিখিব নালাগে তোমালোকে পৰীক্ষাত, মই বুজিব পৰাকৈ দিছোঁ তোমালোকক। যোগ তাৰমানে যোগ হৈছে ইয়াৰ লগত। যি পদে ক্ৰিয়া সম্পাদন কৰে তাক কৰ্তা কাৰক বোলে। কৰ্তা কাৰকত সাধাৰণতে প্ৰথমা বিভক্তি হয়। যেনে ইয়াত প্ৰথমা বিভক্তি হয়, আগতেতো কৈছোঁৱে মই, সূৰ্যই প্ৰকাশ কৰিছে এই, তাৰমানে ঈশ্বৰে সৃষ্টি কৰিছে এই। দেখিছেনে তোমালোকে? ইয়াত কৰিছে শব্দটোত প্ৰথমা বিভক্তি অৰ্থাৎ ব্যৱহাৰ হৈছে। একদম ধুনীয়াকৈ লিখিবা তোমালোকে এইখিনি। 2 নম্বৰ হ'ল কৰ্মকাৰক। কৰ্তাৰ ক্ৰিয়াই যাৰ ওপৰত কাৰ্য কৰে তাক কৰ্মকাৰক বোলে। তাৰমানে কৰ্তাটোৰ ক্ৰিয়াই যাৰ ওপৰত কাৰ্য কৰে তাকে কৰ্মকাৰক বোলে। কৰ্মকাৰকত দ্বিতীয় বিভক্তি ক বা অক যোগ হয়। ইয়াত চোৱা মই দি দিছোঁ ক অক দ্বিতীয় বিভক্তি। তোমালোকে এইখিনি যে দিছোঁ মই বিভক্তিটোখিনিও জানিলা আৰু কি বিভক্তি যোগ হৈছে সেইটো জানিলা। মই বিভক্তিৰ ওপৰত এটা ভিডিঅ' বনাম আৰু তোমালোকক দিম, ভালদৰে চাবা। তাৰপিছত দ্বিতীয় বিভক্তি ক হয়। যেনে মই কাম কৰোঁ, ভাত খাওঁ, কাকত লিখোঁ ইত্যাদি। তৃতীয় বিভক্তি কৰণ কাৰক। যি কৰ্তাৰ অধীন হৈ কাম কৰে অৰ্থাৎ কৰ্তাই যাৰ দ্বাৰা ক্ৰিয়া সম্পাদন কৰে তাক কৰণ কাৰক বোলে। ইয়াত তৃতীয় বিভক্তি যোগ হৈছে। তৃতীয় বিভক্তি মানে হ'ল হেৰে এৰে। যেনে হাতেৰে মাৰিলোঁ, ইয়াত হাতৰ দ্বাৰা ক্ৰিয়া হৈছে কাৰণে কৰণ কাৰক। দ্বাৰা কিহেৰে? হাতেৰে। ইয়াত হাতেৰে মাৰিলোঁ। কিহেৰে মাৰিলোঁ সুধিলে হাতেৰে মাৰিলোঁ, সেইটো কাৰণে ইয়াত তৃতীয় বিভক্তি যোগ হৈছে। সম্প্ৰদান, প্ৰথমতে কৈছোঁ এইবিলাক লিখিব নালাগে তোমালোকে। এতিয়া চাবা সম্প্ৰদান কাৰক। এইখিনি বিভক্তি তৃতীয় লিখি দিলেও দিব পৰা, নিদিলেও নাই, তথাপিও নালাগে। ইয়াতে আছে যিহেতু ইয়াতে লিখিব নালাগে, সময় নষ্ট কৰিব নালাগে। সম্প্ৰদান কাৰক। যাক নিজস্বত্ব এৰি কোনো বস্তু দান কৰা যায় বা দিবলৈ ইচ্ছা কৰা হয় তাৰ নাম সম্প্ৰদান কাৰক। ইয়াত চতুৰ্থী বিভক্তি যোগ হয়। যেনে দুখীয়াক কাপোৰ দিয়া, গুৰুক দক্ষিণা দিয়া আদি। ইয়াত চতুৰ্থী বিভক্তি লৈ যোগ হৈছে। তাৰপিছত 5 নম্বৰ হ'ল আপাদান কাৰক। যাৰ পৰা কোনো বস্তু আন ঠাইলৈ যোৱা ভয় পোৱা উৎপন্ন মুকলি ৰখা অৰ্থ হয় তাক আপাদান কাৰক বোলে। ইয়াত পঞ্চমী বিভক্তি যোগ হয়। যেনে গছৰ পৰা পাত সৰে। পঞ্চমী বিভক্তি অৰ পৰা, ইয়াত মই দিয়ে দিছোঁ। গছৰ পৰা পাত সৰে, সি বিদেশৰ পৰা আহিল, বাঘৰ পৰা ভয় পালে। আপাদান কাৰকত কেতিয়াবা প্ৰথমা বিভক্তি, প্ৰথমা ষষ্ঠী আৰু সপ্তমী বিভক্তিও হয়।
বিভক্তিও যোগ হয়। ষষ্ঠী। ষষ্ঠী হ'ল অধিকৰণ কাৰক। সপ্তমী বিভক্তি যোগ হৈছে দেই ইয়াত দন্ত্যত অত। সপ্তমী বিভক্তি হ'ল দন্ত আৰু অত মানে এইখিনি দিলে বুজিব পাবা তোমালোকে। যাৰ ওপৰত কোনো এটা বস্তু থকা অৰ্থ হয় তাক অধিকৰণ কাৰক বোলে। যাৰ ওপৰত কিবা এটা বস্তু থকা অৰ্থ প্ৰকাশ কৰে তাকে অধিকৰণ কাৰক বোলে। এইটো শেষৰ কাৰকটো ইয়াত সপ্তমী বিভক্তি যোগ হয়। যেনে ঘৰত মানুহ আৰু হাবিত বাঘ আছে। থকা ঘৰত তাৰমানে কি থাকে? মানুহ থাকে আৰু হাবিত বাঘ আছে। কঠত বহা তাৰমানে বহা, কঠত বহিব দিছে, এইটো হ'ল অধিকৰণ কাৰক। একেবাৰে শেষৰ কাৰকটো তোমালোকে ভালদৰে বুজি ল'বা। মই একেবাৰে সহজ ভাষাৰে ধুনীয়াকৈ বুজিব পৰাকৈ দিছোঁ। পৰীক্ষাত লিখিলে এইখিনি সকলোৱে বুজি পাব। অধিকৰণ কাৰক দুই প্ৰকাৰৰ। এইখিনি আকৌ মই দি দিছোঁ, এনেই দি দিছোঁ। তোমালোকে এইখিনি লিখিব পাৰা, নিলিখিলেও সিমান কথা নাই। মই আৰু অধিকৰণ কাৰক যদি পৰীক্ষাত আহে কেই প্ৰকাৰৰ, তেতিয়া তোমালোকে আৰু এইখিনিও একেলগে উত্তৰ কৰিব পাৰিবা। সেইকাৰণে দি দিছোঁ। অধিকৰণ কাৰক আকৌ দুই প্ৰকাৰৰ, কালাধিকৰণ আৰু আধাৰাধিকৰণ। যি সময়ত ক্ৰিয়া সম্পন্ন হয় তাক কালাধিকৰণ বোলে। যেনে ৰাতিপুৱা সূৰ্য উদয় হয়, মানে এইটো হৈছে ৰাতিপুৱা। কেতিয়া হৈছে সম্পন্ন? ৰাতিপুৱা সূৰ্য উদয় হয়। আৰু আধাৰাধিকৰণ তিনি প্ৰকাৰৰ। এইটো আকৌ তিনি প্ৰকাৰৰ। মই প্ৰকাৰকেইটা লিখি দিয়া নাই, এনেই তোমালোকক জাষ্ট উদাহৰণ এটা এটা দি দিছোঁ। যেনে প্ৰকাৰকেইটা দিছোঁ, দি পেলাই কাক বোলে সেইবিলাক লিখি দিয়া নাই, জাষ্ট উদাহৰণ এটা দি দিছোঁ। একদেশ মানে নগৰত ঘৰ, এটাই মানে আদেশ। একদেশ নগৰত ঘৰ। ক'ত ঘৰ? নগৰত। সেইটো বুলি আহিলে লিখিবা। দুই নম্বৰটো হৈছে বিষয়। বিষয় মানে কি বিষয় কি, এইটো উদাহৰণটো দিলে বুজি পাবা। অৰ্জুন যুদ্ধত নিপুণ আছিল। কি বিষয়ত নিপুণ আছিল? যুদ্ধত। তিনি নম্বৰ ব্যক্তি। ব্যক্তি মানে এইটো উদাহৰণটো দিলে বুজি পাবা। তিলত তেল থাকে। ক'ত থাকে? তিলত। ব্যক্তি থাকে মানে তিলত তেল আছে। এইখিনি তোমালোকে ভালদৰে চাবা আৰু বহীত লিখি ল'বা। এইখিনিৰ পৰা তোমালোকৰ বহুতো উপকাৰ হ'ব বুলি মই ভাবিলোঁ আৰু সেইকাৰণে ভিডিঅ'টো বনালোঁ। তোমালোকে ভালদৰে চাই লিখি ল'বা। ধন্যবাদ।